আজি ঢেকিয়াজুলি সমষ্টিত প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ'ল। এজন হিতাধিকাৰীৰ ঘৰত মিটাৰটো মই আৰম্ভ কৰিলোঁ আৰু হিতাধিকাৰীয়ে মোক জনালে যে তেখেতে প্ৰত্যেক মাহে 1 কিলোৱাট লগাইছে। তেখেতে প্ৰত্যেক মাহে তেখেতে প্ৰায় 600 টকাৰ বিদ্যুৎ উৎপাদনেদি ইনকাম জেনাৰেট কৰিছে। এই স্কিমৰ জৰিয়তে দুখীয়া ৰাইজ বিশেষকৈ উপকৃত হ'ব। আৰু আমি সিদ্ধান্ত লৈছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা থকা চাহ বাগানৰ শ্ৰমিকৰ যিখিনি কোৱাৰ্টাৰ আৰু দুখীয়া মানুহক উপকৃত কৰাৰ এই স্কিমটো আমি ৰাইজৰ ওচৰত লৈ যাবৰ কাৰণে পঞ্চায়তে পঞ্চায়তে সজাগতা সভা, এই আঁচনিৰ সম্পৰ্কে সজাগতা আৰু ৰেজিষ্ট্ৰেশ্যন, আৰু দ্বিতীয়তে কোনোবাই যদি লোন ল'ব খোজে তেতিয়া লোনৰ বাবে আবেদন। কোনোবাই লোন লৈ যদিও কৰে 33,000 টকা কেন্দ্ৰীয় চৰকাৰে ছাবচিডি দিব প্ৰত্যেক কিলোৱাটত, আৰু 15,000 টকা ষ্টেট গভৰ্ণমেণ্টে দিব 1 কিলোৱাট ল'লে, আৰু 2 কিলোৱাট হ'লে ছাবচিডিটো বাঢ়ি বাঢ়ি যায়। উৎপাদনটো নিজে নিজে হ'ব একবাৰ ইনষ্টলেশ্যন হোৱাৰ পিছত, আৰু কোনোবাই যদি ঘৰত নাথাকেও তথাপিও উৎপাদনটো চলি থাকিব। আৰু বছৰৰ মূৰত মোৰ যদি উৎপাদন বেছি হৈছে আৰু বিজুলীৰ খৰচ কম হৈছে, চৰকাৰে পইচাটো হিতাধিকাৰীক যিমান এক্সট্ৰা উৎপাদন হৈছে খৰচতকৈ যিমান এক্সট্ৰা হৈছে সেই বস্তুটো ঘূৰাই দিব। যদিও ইনষ্টলেশ্যন হৈছে এইটো প্ৰমাণ হ'ব লাগিব। উপাৰ্জনৰ কথা এটা আহিছে, কেনেধৰণৰ? চাওক, মই ভাবোঁ যে 3 কিলোৱাট যদি লগায়, মোক যিটো অংক কৰি গণিত কৰি দিলে যে 6 টকাত, এতিয়া 4 টকা 65 পইচা আছে, অহা দিনবোৰত এইটো 6 টকা হ'ব বুলি কৈছে মোক বিভাগৰ অভিযন্তাই। যদি হয় তেতিয়া 6 টকাকৈ যদি হয় 720 টকা প্ৰত্যেক কিলোৱাটত প্ৰত্যেক মাহত ৰাহি হ'ব। আৰু আমি যদি নলওঁ এই টকাটো ৰাহি নহয়, আৰু ভাল স্কিম চবে লাভ।